সকলোকে সুপ্ৰভাত। এনে বহুত লোক আছে যিসকলে নিজৰ চৰকাৰী কামৰ সময়কাল পূৰ হোৱাত অৱসৰ লয়, আৰু এনে বহুত লোক আছে যিসকলে নিজৰ সময়কাল পূৰ হোৱাৰ আগেয়ে ইস্তফা দিয়ে। মানুহে ইস্তফা পত্ৰ তেতিয়াহে দিয়ে যেতিয়া তেওঁ সেই কাম কৰিবলৈ ভাল নাপায়, নাইবা এতিয়া তেওঁ তাতকৈও বেছি ভাল কাম বিচাৰি পাইছে। পবিত্ৰ শাস্ত্ৰ বাইবেলৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰৰ 6 অধ্যায়ৰ 6 পদত আমি যেন আৰু পাপৰ দাস নহওঁ। বহুত মানুহে পাপৰ চাকৰি কৰি কৰি পাপতেই অৱসৰপ্ৰাপ্ত হৈছে, অৰ্থাৎ পাপতেই জীৱন নিৰ্বাহ কৰি পাপতেই নিজৰ জীৱন শেষ কৰিছে। এই বাক্যৰ অনুসৰি এতিয়া পাপক ইস্তফা দিয়াৰ সময় আহি পৰিছে। আপোনাৰ জীৱন পাপত শেষ হোৱাৰ পূৰ্বেই প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত নিজৰ পাপৰ ক্ষমা বিচাৰক। তেওঁত বিশ্বাস কৰি নিজৰ জীৱনত উদ্ধাৰকৰ্তা হিচাপে স্বীকাৰ কৰক। যিকোনো ব্যক্তিয়ে এনেদৰে কৰে, তেওঁ পাপৰ চাকৰিক ইস্তফা দি পবিত্ৰ জীৱনৰ আৰম্ভ কৰে। অলপ চিন্তা কৰকচোন, আপুনি পাপতে অৱসৰ ল'বনে, নাইবা পাপক ইস্তফা দিব? এই বাক্য বুজিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।